নমস্কাৰ, মই আজি মোৰ ফাৰ্মখনৰ বিষয়ে আপোনালোকৰ আগত কিছু কথা ক'ম। আৰু মই প্ৰথম 4টা গাহৰিয়ে আৰম্ভ কৰিছিলোঁ 2021ৰ 31 মে'ত। তেতিয়া মই 3জনী মাইকী গাহৰি আৰু এটা খাচী গাহৰি ভৰাইছিলোঁ। তাৰপৰা এই খাচী গাহৰিটো মই যোৱা বছৰ ফেব্ৰুৱাৰী মাহত বিকিলোঁ আৰু গাহৰিটো মই 27,000 পালোঁ। আৰু 2জনী মাইকী গাহৰিক মই প্ৰডাকশ্যনৰ কাৰণে লগালোঁ, পোৱালি দিয়ালোঁ। আৰু এজনীয়ে প্ৰথমতে 10টা পোৱালি দিলে, তাৰে মই বিকিলোঁ 6টা-7টা বিকিলোঁ আৰু 3টা মোৰ নিজৰ কাৰণে থলোঁ। এতিয়া মোৰ ফাৰ্মখনত গাহৰি আছে মুঠতে 14টা। আৰু পিছৰজনী মই যেতিয়া পোৱালি দিয়ালোঁ তাই 11টা পোৱালি দিছিলে, এটা মৰিলে। তাৰপৰা 10টা থাকিলে, 10টাৰে এটা পোৱালি বিকিলোঁ মই 6,000 টকাত। আৰু এতিয়া 9টা পোৱালি আছে। পোৱালি বুলি নহয়, এতিয়া ডাঙৰ হ'ল আৰু এইকেইটা পোৱালি। আৰু মোৰ মুঠতে এতিয়া 14টা গাহৰি আছে। মই 2021ত আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 2023। মই আকৌ গাহৰিকেইজনী আকৌ মই পোৱালি প্ৰডাকশ্যনৰ কাৰণে লগাব পাৰিলোঁ, কিন্তু বজাৰবোৰ বেয়া হোৱাৰ কাৰণে মই ৰখাই দিলোঁ, তেহেঁতক নিদিলোঁ প্ৰডাকশ্যনৰ কাৰণে। আৰু এতিয়া বৰ্তমান মই গাহৰিকেইজনী আছে এজনী। আৰু মই এতিয়া এনেকৈ খুৱাই থকা হৈছে সিহঁতক, কিন্তু প্ৰডাকশ্যনৰ কাৰণে লগোৱা নাই। আৰু যিজনী 4টা গাহৰি মই পুহিছিলোঁ, তাৰ খাচীটোতো বিকিলোঁ। আৰু এজনী ভৰিত অলপ দুখ পাইছিলে, তাইকো মই বিক্ৰী কৰি দিলোঁ। তাইক মই পইচা পালোঁ, তাইক 30,000 টকাত বিক্ৰী কৰিলোঁ। আৰু মুঠতে মই কিমান পইচা বিক্ৰী কৰিলোঁ আপোনালোকক জনাই আছোঁ। খাচীটো মই 27,000 টকাত বিকিলোঁ, পোৱালি 8টা বিকিলোঁ 6,000কৈ, 48,000 পালোঁ। আৰু মাইকী গাহৰিজনী 30,000 টকা পালোঁ। টোটেল মই গাহৰি বিকি 1,05,000 টকা পালোঁ। আৰু এতিয়া মোৰ 14টা গাহৰি আছে। মোৰ ফাৰ্মখন খোলা আপোনাৰ 2023 31 মে'ত 2 বছৰ সম্পূৰ্ণ হ'ব। আৰু এতিয়া এই 14টা গাহৰিক মই খুৱাই আছোঁ। আৰু দানাৰ হিচাপটো মই এদিন বেলেগ এটা ভিডিঅ' আপোনালোকৰ আগত বনাই সকলোখিনি দেখাম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। নমস্কাৰ, ধন্যবাদ।